যাবলৈ ওলাইছে লাষ্ট আজিৰ পৰা যাব নালাগে অফিচত বাই বাই আজি লাষ্ট ডে হয় অফিচৰ বাই বাই ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিয়ৰ মই লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে দিয়ানজিতৰ পাপাৰ কি হয় ৰিটায়াৰমেণ্ট ডে হয় আৰু দিয়ানজিতে মই আমাৰ দেহাই মই কৈছোঁ পাপাৰ কাৰণে এটা ছাৰপ্ৰাইজ প্লেন আৰু আহিব আবেলিকে এতিয়া মই ঘৰৰ কামকেইটা কৰিলোঁ আজি সোমবাৰো হয় সোমবাৰে আজি আমি ভাত একো নাখাওঁ দিয়ানহে খাব গ'ল ন অঁ তুমি নোখোৱা চ' আমি দিয়ানে মই কি কৰিছোঁ ছাৰপ্ৰাইজ প্লেন কৰিছোঁ ছাৰপ্ৰাইজটো আপোনালোকো দেখাম এতিয়া মই ঘৰৰ কামকেইটা কৰিলোঁ তাৰপিছত আপোনালোকৰ ওচৰত আহি আছোঁ ফুলোৱা ফুলোৱা সেইটো দিয়ানে কি কৰিছা ৰিটায়াৰমেণ্টৰ ছাৰপ্ৰাইজ দিব দিয়ানে এইখিনি আহা ফোনটোলৈ আহা আমি দিয়ানে বনাই ফুলাইছে বেলুন আৰু মই বেলুনবোৰ লগাই দিছোঁ বেছি লগোৱা নাই বেলুনবোৰ বেছিকৈ লগালেও বৰ দিগদাৰ ইয়াত ফুটিও নাযায় দিয়ানে ফুটালেও ভয় কৰে এই ফোনটোলৈ আহা দিয়ানে ফুলাই আছে বেলুন পাপাক ছাৰপ্ৰাইজ দিবৰ কাৰণে হয় নাই বেলুন কেইটা ফুলালে দিয়ানে 6টা বেলুন ফুলালে আৰু এইটো ফুলাই আছে দিয়াটো মই বান্ধি দিম দিয়া আৰু তাৰপিছত কেক আহি যাব দিয়ানে আমি কেক আনিমগৈ এতিয়া তাৰপিছত পাপা আহিলে ছাৰপ্ৰাইজ দিম অ'কে এতিয়া দিয়ানে মই যাওঁ ক'ত কেক আনিবলৈ চলো আমি এতিয়া কেক আনিবলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব বেলুন আগত দিয়ানে ফুলাইছে বেলুন এইফালেও ফুলাইছে বেলুন চলো আৰু এইটো ফুলাইছে অঁ এইফালে আছে ন অঁ পাপাক ছাৰপ্ৰাইজ দিবা চবত ভি আছে অঁ লাইক কৰি দিবা কমেণ্ট কৰি দিবা এতিয়া আমি পাপাক ছাৰপ্ৰাইজ দিম ব'লা তেতিয়াহ'লে ব'লা আমি যাওঁ আৰু এইটো হৈছে কেক কালি অৰ্ডাৰ দি থৈছিলোঁ আৰু আজি লৈ আহিলোঁগৈ গৈ পেলাই ওচৰৰ বেকাৰী শ্বপ এখনতে দিছিলোঁ এতিয়া 6টা বাজিছে হাজবেণ্ড আহিবৰ টাইম হৈছে ফোন কৰিছিলোঁ আৰু বাহিৰত শব্দ শুনিছিলোঁ আমি দৰজাখন খুলি পেলাই চাই আছোঁ আহিব এতিয়া তো আমাৰ ভিডিঅ'টো আপোনালোকে চাওক আমি কেনেদৰে ছাৰপ্ৰাইজ দিওঁ দুইটাই মানে গমেই নাপায় একো হাজবেণ্ডে আমি কি কৰিম মানে কৰিম নে নকৰিম কোৱাও নাই আছে ধুনীয়া ধুনীয়া গুঠা আছে क्या सरप्राइज है पापा ভাল লাগিছে দিয়া পাপা ফুল ছটিয়াই দিয়া পাপা এইবিলাক কি কৰিছা তোমালোকে সাৰপ্ৰাইজ দিয়ানে বেলুন ফুলাইছে ভাল লাগিছে এডাল মই আনিছে দেখিছা নাই ভাল লাগিছে নে বহুত ধুনীয়া গোন্ধাইছে চব ভাল লাগিছে এতিয়া কোৱা এইটো দুখ পাবা ৱাও এখন দিছে নে বহুত ধুনীয়া দেখে এখনে দিছে হেপী ৰিটায়াৰমেণ্ট ডে বাৰ্থডে নহয় আমি দিয়ানে ফুল ছটিয়ালোঁ কিন্তু ভিডিঅ'টো ভালকৈ নহ'লে ভিডিঅ'টো এতিয়াহে হৈছে হ'ব দিয়ক ৰেকৰ্ড হৈছে নে আহা কথা কাটো অ এইটো খতম ব'লা তুমি বেট পাত থৈ লোৱা আকৌ বেট পাত পিছত লোৱা মই খাই ল'ম দে নিজে খাব লাগে ন তোমালোকৰ লাইফ গাৰ্ড খাই পাই নেকি খাব পাৰি তোমাক খাই দিয়া হা মোৰ পৰা খাই দিওঁ হা মোৰ পৰা খোৱা